এছ সাপোৰ্টৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল। আৰু এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজত। আজিৰ ভিডিঅ'টো হৈছে আপুনি আপোনাৰ ভোটাৰ আই কাৰ্ডৰ লগত আপোনাৰ মোবাইল নাম্বাৰটো লিংক কৰিব লাগিব। চ' বন্ধুসকল, আপুনি আপোনাৰ ভোটাৰ আই কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো কেনেকৈ লিংক কৰিব আজিৰ ভিডিঅ'টোত সবিশেষ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈ চাব। ভিডিঅ'ৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তলৰ পৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ। চ' বন্ধুসকল, আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পাছত সাৰ্চ বাৰত লিখি দিব ভোটাৰ হেল্পলাইন। লিখি আপুনি সাৰ্চত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত ভোটাৰ হেল্পলাইন এপছটো অ'পেন হ'ব। চ' আপুনি এপছটো ইনষ্টলিং কৰি ল'ব। লোৱাৰ পাছত আপুনি অ'পেনত ক্লিক কৰিব। চ' বন্ধুসকল, অ'পেনত ক্লিক কৰাৰ পাছত ইয়াত অৰ্ডাৰ হেল্পলাইনটো অ'পেন হ'ব। চ' বন্ধুসকল, অ'পেন হোৱাৰ পাছত ইয়াত আপুনি কাষত দিয়া থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি চাব পাৰে কাৰেকশ্যন ফ্ৰম 8। চ' আপুনি কাৰেকশ্যন ফ্ৰম 8ত ক্লিক কৰিব। চ' বন্ধুসকল, ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব। ইয়াত দেখুৱাব লেটছ ষ্টাৰ্ট। চ' আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি যিকোনো এটা মোবাইল নাম্বাৰ এণ্টাৰ কৰিব। ইয়াত আপুনি যিকোনো এটা মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ পাছত তলতে দিয়া চেণ্ড অ'টিপিত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব। ইয়াত আপোনাৰ মোবাইল যিটো আপুনি নম্বৰ ইউজ কৰিছে এইটোত এটা অ'টিপি দিয়া হ'ব। চ' আপুনি অ'টিপিটো এণ্টাৰ কৰাৰ পাছত তলতে চাব পাৰে ভেৰিফাই। আপুনি ভেৰিফাইত ক্লিক কৰিব। চ' বন্ধুসকল, ভেৰিফাইড ক্লিক কৰাৰ পাছত ইয়াত দেখুৱাই আছে য়েছ হেভ ভোটাৰ আই ডি নাম্বাৰ। চ' আপুনি নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা আহিব প্লিজ এণ্টাৰ ইউৰ ভোটাৰ আই ডি নম্বৰ। চ' ইয়াত আপুনি আপোনাৰ ভোটাৰ আই ডি নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। চ' বন্ধুসকল, আপুনি আপোনাৰ ভোটাৰ আই ডিৰ নাম্বাৰটো এণ্টাৰ কৰিব। চ' আপুনি ভোটাৰ আই কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত ইয়াত চাব পাৰে ফিক্স ডিটেইলছ। চ' আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি প্ৰচিডত ক্লিক কৰিব। চ' বন্ধুসকল, প্ৰচিডত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ ভোটাৰ ডিটেইলছ খোল খাব। চ' আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰি আকৌ নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত প্ৰথমতে আপুনি চাব পাৰে আধাৰ নাম্বাৰ। চ' বন্ধুসকল, ইয়াত আপুনি আপোনাৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিব। আপুনি আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত ইয়াত আপুনি তলতে চাব পাৰে দিয়া আছে এটা টিক মাৰ্ক। চ' বন্ধুসকল, আপুনি এইটো টিক মাৰ্ক দিব নালাগে। আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত আপুনি চাব পাৰে মোবাইল নাম্বাৰ এণ্টাৰ। চ' এইটো আপুনি আপোনাৰ মোবাইল নাম্বাৰ যিটো হয় দিব, আপুনি এই মোবাইল নাম্বাৰটো এণ্টাৰ কৰি ল'ব। চ' বন্ধুসকল, আপুনি মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত ইয়াতে আপুনি তলত চাব পাৰে নেক্সট। আপুনি নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি চাব পাৰে চাৰিটা অপশ্যন দিয়া হৈছে। আপুনি 2 নম্বৰ অপশ্যনটো টিক মাৰ্ক দিব। দিয়াৰ পাছত আপুনি নেক্সটত ক্লিক কৰিব। আপুনি আপোনাৰ মোবাইল নাম্বাৰৰ ওপৰত টিক মাৰ্ক দিব। দিয়াৰ পাছত আপুনি নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আকৌ আপুনি আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। চ' বন্ধুসকল, আপুনি যিটো মোবাইল নাম্বাৰ লিংক কৰিব বিচাৰিছে এই মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপুনি নেক্সটত ক্লিক কৰিব। চ' আপুনি নেক্সটত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ প্ৰথমতে নামটো শ্ব' কৰিব। তাৰ পাছত প্লেচ, আপুনি কোনটো জাগাৰ পৰা এপ্লাই কৰি আছে ইয়াত আপুনি প্লেচটো লিখি দিব। চ' আপুনি লিখাৰ পাছত ইয়াতে আপুনি তলতে চাব পাৰে ডান। আপুনি ডানত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ এনেকুৱা ৰিচিপ্টখন শ্ব' কৰিব। চ' বন্ধুসকল, ইয়াত আপুনি আকৌ কনফাৰ্মত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব। ইয়াতে চাব পাৰে এটা ৰেফাৰেন্স আই ডি দিয়া হৈছে। আপুনি ৰেফাৰেন্স আই ডিটো স্ক্ৰীনশ্বট কৰি ৰাখি দিব। এই আই ডি যোগে আপুনি ট্ৰেকিং কৰিব পাৰিব আপোনাৰ ছাবমিট কৰা মোবাইল নাম্বাৰ লিংক। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।